হেল্ল' গাইজ, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য আৰু এতিয়া মই হাতে খাতিৰলৈ আহিলোঁ বিশেষ এটা কামত আৰু কিছুমান প্ৰজেক্ট বনাবলৈ আছিলে, সেইবাবে আহিলোঁ। এতিয়া মই গধূলি ওলাই মেলি সাজু, আজি এটা প্ৰগ্ৰেম আছে, সেইবাবে এইফালে মোৰ আৰু ফাইনেলি মোৰ প্ৰিয় বাজনীক লগ পাই গ'লোঁ। এতিয়া শিল্পীসকলে গান গাই আছে সকলোৱে আৰু পোন প্ৰথমবাৰৰ বাবে সাপে খাটি ধুনীয়া পথাৰলৈ আহিছোঁ। খুব ভাল লাগিছে, ৰাইজৰ ইমান মৰম চেনেহ আৰু আচলতে গানবোৰ গাওঁতে ইমান মৰম চেনেহ পাইছোঁ যে গানবোৰ নিজে নিজে ধুনীয়া হৈ গৈছে। গতিকে আপোনালোকক লগ পাই বহুত ভাল লাগিল, আকৌ লগ পাম। নমস্কাৰ সকলোকে, আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা। আৰু মই প্ৰথমবাৰ কাৰণে সাপে কাটি ধুনীয়া পথাৰলৈ আহিলোঁ, খুব বেছি ভাল লাগিলে আৰু ইমান ধুনীয়া ৰাইজৰ মৰম সঁহাৰি। আগন্তুক দিনতো আশীৰ্বাদ কৰি মৰম দিব। ধন্যবাদ। থেংক ইউ। আৰু মোৰ ফালৰ পৰা সকলো ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিলৈ গুড নাইট সকলো ৰাইজলৈ। গাইজ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি